থাকিব সেইটো মই থাকিব নালাগে বুলি কোৱা নাই, কিন্তু তাৰ লগে লগে যে এতিয়ালৈকে যদি ধৰি লৈছোঁ যে যোৰহাট মহানগৰ ভাষা কবি সন্মিলনত কিখিনি দুৰ্বলতা আছে নে দুৰ্বলতা নায়েই নেকি? যদি নায়েই খুব ভাল কথা, কিন্তু দুৰ্বলতা নথকাকৈ থকাটো মানুহো সম্ভৱ নহয়, সংগঠনো সম্ভৱ নহয়, কিবা কিবি দুৰ্বলতা থাকিব। সেইখিনি আমি আলোচনা বিলোচনা কৰি আঁতৰাব কিবা কথা আজি তাৰিখত মই ভাবোঁ প্ৰতিষ্ঠা দিৱস যিহেতু সেইটো আমি জানিব পাৰোঁ যে আগন্তুক দিনত আমি এনেকুৱা কৰ্মসূচীৰে আগবাঢ়িব পাৰিম। আৰু যদি সেইটো কথা ভাবোঁ তেতিয়াহ'লে আপোনালোকে বেয়া নাপাব, এইটো আমাৰে দুৰ্বলতা, আমি সকলোৰে দুৰ্বলতা যে, আৰু সেইটো মই অকণমান ব্যাখ্যা এটা কৰিম যে সেইটো হৈছে আমি নতুন ল'ৰা ছোৱালী ইয়াক কিন্তু আনিব পৰা নাই। আৰু সেইটো অকল যোৰহাট মহানগৰ কবি সন্মিলনতে নহয়, সামগ্ৰিকভাৱে কোনো অসমতে সেইটো তাৰ এটা সাধাৰণ যিটো সাধাৰণ উপলব্ধি আছে সেইটো হৈছে যে সামগ্ৰিকভাৱে এনেকুৱা ধৰণৰ চিৰিয়াছ কথাবিলাকৰ প্ৰতি নতুন প্ৰজন্মৰ গুৰুত্ব কমিছে, সেইটো হয়। কিন্তু তাৰ মাজতো 10% 20% হ'লেও তেনেকুৱা ল'ৰা ছোৱালী আছে যি এনেকুৱা বিষয়বিলাকৰ প্ৰতি গুৰুত্ব দিব, সেইবিলাকক আমি সংলগ্ন কৰিব পাৰিছোঁনে নাই? মই নিজে ভাবোঁ যে মই গুৰুত্বপূৰ্ণ কথাখিনি মানে কৈ আছোঁ যে আপোনালোকে গুৰুত্ব দিলে ভাল পাওঁ। নিজে ভাবোঁ বুলি কৈ মই হাঁহি দিছোঁ কাৰণে যে নিজৰ কথাটো গুৰুত্বপূৰ্ণ বুলি নিজে চবেই ভাবে, ময়ো ভাবিছোঁ। গতিকে মই ভাবোঁ যে আমি যোৰহাট মহানগৰ এই মহানগৰখনৰ ভিতৰত আমি সৰু সুৰাকৈ হ'লেও মই জানো আমাৰ সাংগঠনিক শক্তি বহুত ভাল, সাংগঠনিক শক্তি এটা নাই, কিন্তু তাৰ মাজত কোনোবা মহাবিদ্যালয়বিলাকত বাৰু আজিকালি অসুবিধা, কোনোবা বিদ্যালয়, কোনোবা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী অধ্যক্ষগৰাকীৰ লগত কথা পাতি কিবা এটা কৰিব নোৱাৰি। আমি চেণ্ট্ৰেল ক্লাবত যোৰহাট